নমস্কাৰ পঢ়িবলৈ আৰম্ভ কৰিছোঁ জয়ন্ত প্ৰীতমৰ কিতাপ সোমদেও দ্য চাৰ্চ বিগিনছ। ষষ্ঠ খণ্ড। ইয়াৰ একমাত্ৰ কাৰণ আছিল মোৱামৰীয়া বা মায়ামৰীয়া বিদ্ৰোহ। অবিনাশৰ কথাত প্ৰাঞ্জল আৰু ৰূপমে আচৰিত হৈ একেলগে ক'লে, মোৱামৰীয়া বিদ্ৰোহ? মোৱামৰীয়া বিদ্ৰোহৰ লগত ইয়াৰ কি সম্পৰ্ক থাকিব পাৰে? অবিনাশে লাহেকৈ ক'বলৈ ধৰিলে, সেয়া ১৬শ শতিকাৰ শেষ ভাগৰ কথা। বৃহত্তৰ অসমৰ চাৰিওফালে আহোম ৰাজত্বৰ জয় জয়কাৰ অৱস্থা। সেই সময়তে অসমত তেতিয়া নৱবৈষ্ণৱবাদৰ সৰু বৃক্ষজোপা লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছিল। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মহাপ্ৰয়াণৰ পিছত সত্ৰসমূহত ৪টা ভাগত বিভক্ত হৈ পৰিল: ব্ৰহ্ম সংহতি, নিকা সংহতি, পুৰুষ সংহতি, কাল সংহতি। অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰ লাহে লাহে বাঢ়িবলৈ ধৰিছিল। উজনিৰ পৰা নামনিলৈ সকলোকে বৈষ্ণৱবাদৰ আদৰ্শৰে দীক্ষিত কৰাই আছিল এই সংহতিবিলাকৰ মূল উদ্দেশ্য। ইয়াৰে কাল সংহতিৰ মূলৰ অনিৰুদ্ধদেৱৰ শিষ্যসকলে মায়ামৰা সত্ৰ প্ৰতিষ্ঠা কৰে। এই সত্ৰৰ অনুগামীসকলক মোৱামৰীয়া বা মায়ামৰীয়া বুলি কোৱা হয়। সেই সময়ৰ আহোম ৰাজত্বত উদাসীন ভকতসকল আৰু উচ্চ বৰ্গৰ হিন্দু যেনে ব্ৰাহ্মণ কায়স্থসকলে ৰাজসেৱাকে পৰম ধৰ্ম বুলি ভাবি ইয়াৰ মাজতে নিজকে সীমিত ৰাখিছিল। ইয়াৰ বিপৰীতে কিন্তু সত্ৰসমূহে ধৰ্মনীতি, সদাচাৰৰ অখণ্ড নিয়মবিলাকক বাধ্যবাধকতা আৰোপ কৰি সমাজৰ বিভিন্ন ব্যক্তিক আকৰ্ষিত কৰিছিল। এনেবোৰ কাৰণতে মোৱামৰীয়াসকলে লাহে লাহে গুৰুক ৰজাতকৈ উচ্চ আসনত গণ্য কৰিবলৈ ধৰিছিল। ফলত ৰজাৰ বাবে এয়া অতি অপমান আৰু ৰোষৰ কাৰণ হৈ পৰিল। স্বৰ্গদেউ জয়াদিত্যই তেখেতৰ শাসনকালতে ৰাজদ্ৰোহ আচৰণ কৰিছে বুলি এই কাৰণতে কেইবাজনো মোৱামৰীয়াক মৃত্যুদণ্ড দিয়ে। ইয়াৰ পৰৱৰ্তী সময়ত স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত মায়ামৰা মহন্ত বৈকুণ্ঠদেৱকো মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। ইয়াৰ ফলস্বৰূপে মোৱামৰীয়াসকলে ভিতৰি ভিতৰি বিদ্ৰোহী হৈ সুযোগ আৰু সুবিধাৰ অপেক্ষা কৰি থাকিল। সময় আগবাঢ়িল। স্বৰ্গদেউ শিৱসিংহই ৰাজপাটত বহাৰ দিন চাৰেকৰ পিছতেই গণক জ্যোতিষীসকলে ভৱিষ্যবাণী কৰে যে ৰজাৰ ছত্ৰভংগৰ যুগ পৰিছে। এনে অমংগলীয়া পূৰ্বানুমানৰ পৰা উপশম পাবলৈ বৰ-কুঁৱৰী ফুলেশ্বৰীক বৰ ৰজা পাতি দেশ শাসনৰ ভাৰ অৰ্পণ কৰে। বৰ ৰজা ফুলেশ্বৰী আছিল আগৰজনা ৰজা ৰুদ্ৰসিংহই কামাখ্যাত থাপি যোৱা শাক্ত গুৰু কৃষ্ণৰাম ভট্টাচাৰ্যৰ অনুগামী। সেয়েহে ৰাজ পৰিয়ালৰ পৰা সাধাৰণ প্ৰজালৈকে সকলো শাক্তধৰ্মী হোৱাৰ পক্ষপাতিত্ব কৰিছিল। কিন্তু সেই সময়ত মহাপুৰুষ দুজনাৰ আদৰ্শেৰে দীক্ষিত প্ৰজাগণ বৈষ্ণৱবাদৰ প্ৰতিহে অধিক আকৰ্ষিত হৈছিল। বৰ ৰজা ফুলেশ্বৰীৰ শাক্তধৰ্মক ৰাজধৰ্ম হিচাপে স্বীকৃতি দিয়াত হেৰ হৈ উঠা বৈষ্ণৱ ধৰ্মাদৰ্শৰ প্ৰাদুৰ্ভাৱ সহ্য নহ'ল। সেয়েহে সকলো মহাপুৰুষীয়া মহন্তক দুৰ্গাপূজাৰ সময়ত কামাখ্যালৈ অনাই দেৱী গোসাঁনীৰ আগত সেৱা কৰাই সেন্দুৰ, ফুল, চন্দন আৰু বলিৰ তেজেৰে ফোঁট দিয়ালে। এই নীতিৰ পূৰ্বৰ অগ্ৰজ উদাৰ মনৰ আহোমসকলৰ ধৰ্ম নিৰপেক্ষ নীতিৰ পৰিপন্থী আছিল। এই অপমান আৰু পূৰ্বতে ভুক্তভোগী মায়ামৰা সত্ৰৰ মহন্তসকলে পোৱা অপমানৰ পুতক তোলাৰ মন স্থিৰ কৰিলে। ইয়াৰ লগে লগে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ দুৰ্দিন আৰম্ভ হয়। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ আগলৈকে নানান প্ৰতিকূলতা অতিক্ৰমি বৈষ্ণৱবাদী আদৰ্শ প্ৰচাৰিত হৈছিল। কিন্তু স্বৰ্গদেউ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন বাপুৰ ওচৰত শৰণ লোৱাৰ পিছত সত্ৰসমূহে সাময়িকভাৱে সকাহ লাভ কৰিছিল। সত্ৰবোৰৰ ওপৰত আগছোৱাত যি ৰাজৰোষত পৰিছিল সেয়া সাম কটাত সত্ৰসমূহে সামাজিক বান্ধোন দৃঢ় কৰিছিল। কিন্তু ইয়াৰ পৰৱৰ্তী কালত গদাধৰ সিংহই ৰাজপাটত উঠি সত্ৰসমূহৰ প্ৰভাৱ আৰু শ্ৰীবৃদ্ধিক সহজভাৱে নল'লে। সত্ৰসমূহত যেতিয়া ভকত বৈষ্ণৱে আগবঢ়োৱা ধন সোণ সম্পদ প্ৰচুৰভাৱে গোট খাইছিল, যিবোৰ স্বৰ্গদেৱে বাজেয়াপ্ত কৰি ৰাজকোষত জমা কৰোৱালে। আচলতে ইয়াৰ একমাত্ৰ কাৰণ আছিল যেতিয়া তেওঁ ল'ৰা ৰজাৰ দিনত পলাই আছিল তেতিয়া সত্ৰসমূহত তেওঁক আশ্ৰয় দিয়া নাছিল। সেয়ে তেওঁ ৰজা হৈ ইয়াৰ প্ৰতিশোধ ল'লে। মায়ামৰা মহন্ত বৈকুণ্ঠদেৱক মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে। দক্ষিণপটীয়া চুত বনমালীদেৱক তেওঁ নানা দুৰ্গতি কৰিলে।
অৱশ্যে ইয়াৰ পিছত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰজা হৈ পিতৃদেৱৰ দ্বাৰা নিৰ্যাতিত উক্ত ঠাকুৰীয়া মহন্তসকলক পুনৰ নিজ নিজ স্থানলৈ ফিৰাই আনে। শাক্তগুৰু কৃষ্ণৰাম ভট্টাচাৰ্যক শক্তিপীঠ কামাখ্যাত সংস্থাপন কৰে। ইয়াৰ পিছত ৰাজেশ্বৰ সিংহৰ শাসনকালত যোৰহাটৰ পশ্চিম দিশৰ সৰুচৰাই হাবিৰ এটি মূৰে সপ্তভুজ মহন্তৰ নেতৃত্বত বৰভেটি আৰু মজিয়া ভেটি পাতি সত্ৰও স্থাপন কৰে আৰু নিজ শক্তি ৰূপান দিয়ে। মহন্তগুৰু অষ্টভুজ গোসাঁইৰ নিৰ্দেশত ৰাজ্যৰ সকলো ঠাইতে ব্যাপ্ত মায়ামৰা ভক্তসকলে মালৌ পথাৰত গোট খাই এটুকুৰা দ ঠাইত প্ৰত্যেকজন ভকতে এচপৰা মাটি দি পৰ্বতসম ভেটি নিৰ্মাণ কৰিছিল আৰু আহোমৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ শক্তি গঠনৰ শপত বাক্য পাঠ কৰিছিল। কিন্তু ৰাজেশ্বৰ সিংহৰ ধৰ্মীয় উদাৰতাৰ বাবে মোৱামৰীয়াসকলে অন্তৰত থকা প্ৰতিশোধৰ দাৱানল খন্তেকৰ বাবে হাম কাটিছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ পিছত স্বৰ্গদেউ লক্ষ্মীসিংহ ৰজা হয় কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ প্ৰচেষ্টাত। এইজনা ৰজাৰ অভিষেকৰ পিছতেই কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ স্বেচ্ছাচাৰিতাই চূড়ান্ত ৰূপ পায়। ফলত প্ৰথমবাৰলৈ মোৱামৰীয়া বিদ্ৰোহ সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে চানি ধৰে। সেই সময়ত মোৱামৰীয়া মহন্তই বছৰি ৩টা হাতী ৰজাঘৰলৈ দিয়াৰ নিয়ম আছিল। মোৱামৰীয়া মহন্তৰ লগত কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ আগৰে পৰা মনোমালিন্য আছিল, কিয়নো এবাৰ স্বৰ্গদেউৰ সৈতে তেওঁ নাৱেৰে যাওঁতে মোৱামৰীয়া মহন্তই তেওঁক দেখিও নেদেখাৰ ভাও ধৰি বিশেষ গুৰুত্ব নিদিলে। আচলতে লক্ষ্মীসিংহ যদিও স্বৰ্গদেউ আছিল, কীৰ্তিচন্দ্ৰ বৰবৰুৱাই নিজকে স্বৰ্গদেউতকৈ কোনো গুণে কম বুলি নাভাবিছিল। সেয়ে তেওঁৰ প্ৰতি মোৱামৰীয়া মহন্তই কৰা অপমানৰ প্ৰতিশোধ লোৱাৰ সুযোগ বিচাৰি আছিল আৰু যেতিয়া বছৰৰ শেষত ৩টা হাতী মোৱামৰীয়া মহন্তই প্ৰেৰণ কৰিছিল, তেতিয়া তেওঁ দুৰ্বল হাতী যোগান ধৰাৰ অজুহাতত মায়ামৰা সত্ৰৰ অনুগামী নাহৰ খুৰা আৰু ৰাঘৱ মৰাণক বৰ্বৰতাৰে অত্যাচাৰ কৰে। শাস্তি হিচাপে নাহৰৰ কাণ কটাৰ লগতে ৰাঘৱ মৰাণক প্ৰহাৰ কৰোৱায়। এই ঘটনাই যেন জ্বলাজুইত ঘিউ ঢলাৰ কাম কৰে। প্ৰথমবাৰলৈ আহোমৰ বিৰুদ্ধে মায়ামৰীয়াসকলে অস্ত্ৰ ধাৰণৰ বাবে যেন উদ্বাউল হৈ পৰিল। ৰাঘৱ মৰাণৰ নেতৃত্বত মোৱামৰীয়াসকলে ৰাজধানী আক্ৰমণ কৰি ৰাজপাট দখল কৰে। স্বৰ্গদেউ লক্ষ্মীসিংহ কীৰ্তিচন্দ্ৰ বৰবৰুৱা পলাই যাওঁতে চিন্তাগড়ত আটক কৰি জয়সাগৰ মন্দিৰত বন্দী কৰি থলেগৈ। কিছুদিন ডেকা সত্ৰাধিকাৰ গাগিনী মহন্তক ৰজা আৰু ৰাঘৱক বৰবৰুৱা পাতিৰ ৰাজশাসন আৰম্ভ কৰে মোৱামৰীয়াসকলে। দিন চেৰেকৰ পাছত ডেকা সত্ৰাধিকাৰে নাহৰৰ পুত্ৰ ৰমাকান্তক ৰজাপাতি দেশ শাসনৰ বাবে দায়িত্ব দিয়ে। কিন্তু ৰাজশাসনৰ দৰে গধুৰ দায়িত্বত অনভিজ্ঞ হোৱাৰ বাবে নানা নাহুকাল আৰু বেমাজালিয়ে দেখা দিয়ে। ইয়াৰ সুবিধাতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ বিধৱা পত্নী মণিপুৰী কন্যা কুৰংগনয়নী আৰু অন্য বিশ্বাসী বিষয়াসকলৰ লগ হৈ মোৱামৰীয়াসকলৰ বৰবৰুৱা ৰাঘৱক হত্যা কৰে আৰু লক্ষ্মীসিংহক মুকলি কৰি ৰাজপাট পুনৰ দখল কৰে। কুৰংগনয়নী নোহোৱাহেঁতেন ৰাঘৱ মৰাণক হত্যা কৰাটো কেতিয়াও সম্ভৱ নহলহেঁতেন। সেয়ে কুৰংগনয়নীয়ে যি বিচক্ষণতাৰে মোৱামৰীয়াসকলক দমন কৰি ৰাজ্য উদ্ধাৰ কৰিলে, সেয়া আহোম সাম্ৰাজ্যৰ ইতিহাসৰ পাতত সদায় সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। লক্ষ্মীসিংহই ৰাজভাৰ পুনৰ পাই মোৱামৰীয়াসকলক কঠোৰ হাতেৰে দমন কৰাত উঠি পৰি লাগিল। তেওঁৰ আদেশত ৰমাকান্তক হত্যা কৰা হয়। কিন্তু মোৱামৰীয়া বিদ্ৰোহ সাময়িকভাৱে দমন হ'লেও মোৱামৰীয়াসকলৰ বিদ্ৰোহৰ তুঁহ জুইকুৰা তলে তলে শিপাই থাকিল। লগে লগে ৰচনা হ'ব ধৰিলে ষড়যন্ত্ৰ, সূচনা হ'ল গৃহযুদ্ধৰ আখৰা, কুচকাৱাজ। লক্ষ্মীসিংহৰ মৃত্যু শিঙৰিঘৰত জুই জ্বলাই দিলে। আনকি তেওঁলোকে ৰাজকাৰেঙো জ্বলাই দিয়াৰ চেষ্টা কৰে। গৌৰীনাথ আৰু ভৰত সিংহক ৰজা ঘোষণা কৰে। ইফালে সেই সময়তে গৌৰীসিংহৰ প্ৰধানমন্ত্ৰিত্ব লাভ কৰা দূৰদৰ্শী পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে প্ৰথমে মণিপুৰী ৰজাৰ সহায়ত ৰংপুৰ উদ্ধাৰৰ প্ৰচেষ্টা কৰি বিফল হৈ সেই সময়ত গোৱালপাৰাক নিজৰ অধীনত ৰখা ব্ৰিটিছৰ ওচৰত সহায়ৰ হাত পাতে। সেই মৰ্মে কেপ্টেইন ৱেলছ আৰু গৌৰীসিংহৰ মাজত বাণিজ্যিক চুক্তি সম্পাদন হয়। ইয়াৰ পিছতে ব্ৰিটিছৰ সহায়ত মোৱামৰীয়াসকলৰ হাতৰ পৰা ৰংপুৰ আৰু সিংহাখন পুনৰুদ্ধাৰ কৰে। ইতিমধ্যে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হয়।
গৌৰীনাথ সিংহৰ কোনো পুত্ৰ সন্তান নাছিল, যাৰ বাবে স্বৰ্গদেউ গদাধৰ সিংহৰ নাতিনীয়েক কিনাৰাম গোহাঁইদেৱৰ ভিতৰত ৰজা হোৱাৰ যোগ্যতা দেখি পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ সৈতে আলোচ কৰি কমলেশ্বৰ সিংহ নাম দি স্বৰ্গদেউ পাতে। মোৱামৰীয়া বিদ্ৰোহৰ ফলত দেশৰ যি বিলাই বিপত্তি হৈছিল আৰু স্বৰ্গদেউ গৌৰীনাথ সিংহৰ তাৎক্ষণিক মৃত্যুৰ পিছত যিহেতু খৰখেদাকৈ কমলেশ্বৰ সিংহক নিযুক্তি দিয়া হৈছিল, ইয়াৰ বাবে ৰজা হোৱাৰ পূৰ্বে পালন কৰিবলগীয়া নিৰ্দিষ্ট নীতি নিয়মসমূহ পালন কৰিবলৈ থাকি গৈছিল। অৱশ্যে নীতি নিয়মবোৰ পালন কৰিব নোৱাৰাৰ আন এটা কাৰণো নথকা নহয়। এইখিনিলৈকে একেলেঠাৰে কৈ অবিনাশ খন্তেক জিৰণি লৈছিল। গোটেই ৰাতিটো এনেদৰে ইটোৰ পিছত সিটো ইতিহাসৰ কাহিনী কৈ যোৱা ইমান সহজ কথা নহয়। সেয়ে মানসিক আৰু শাৰীৰিক অৱসাদে অবিনাশক আৱৰি ধৰিছিল। কিন্তু ইয়াৰ বিপৰীতে প্ৰাঞ্জল আৰু ৰূপমৰ চকু আৰু মুখত কোনো ভাগৰ আৰু টোপনিৰ চিন দেখা নাপালে অবিনাশে। সিহঁত দুয়োটাৰে চকুত মাত্ৰ নজনা কথা জানিবৰ বাবে কেৱল উৎকণ্ঠা দেখা পালে অবিনাশে। ইতিমধ্যে বাহিৰত পোহৰ হৈ আহিছিল। সেয়ে অবিনাশে শাৰীৰিক অৱসাদ দূৰ কৰিবলৈ এপাক বাহিৰৰ পৰা ফুৰি অহাৰ কথা ভাবি তাৰ মনৰ কথা প্ৰাঞ্জল আৰু ৰূপমক ক'লে। অবিনাশৰ কথাত দুয়োজনে সঁহাৰি জনাই তাৰ লগত বাহিৰলৈ যাবলৈ সাজু হ'ল। অৱশ্যে বাহিৰলৈ যোৱাৰ আগে আগে ৰূপমে অবিনাশক সুধিলে, নীতি নিয়মবোৰ কি কাৰণত পালন কৰিব নোৱাৰিলে বন্ধু? অবিনাশে হাঁহি এটা মাৰি ক'লে, আগতে প্ৰাতঃভ্ৰমণ কৰি আহোঁ, তাৰপিছত সকলো কম, ঠিক আছেনে? ৰূপমে হাঁহি এটা মাৰি ক'লে, ঠিক আছে।